হেল্ল' গাইজ, মোৰ আন এটি ভিডিঅ'লৈ আপোনালোক আটাইকে স্বাগতম জনাইছোঁ। আজি বনাবলৈ লৈছোঁ একেবাৰে সহজ পদ্ধতিত হোম ষ্টাইল চিকেন। তাৰ বাবে মই কেৰাহী এখন গৰম কৰি লৈছোঁ আৰু ইয়াতে মিঠাতেল দি দিছোঁ। এতিয়া পিঁয়াজ আৰু জলকীয়া এইখিনি মই ধুনীয়াকৈ ভাজি লৈছোঁ। এয়া চাওক, ইয়াতে মই আদা নহৰু পেষ্ট দি দিছোঁ আৰু দি দিছোঁ এটা ডাঙৰ চাইজৰ বিলাহী, জিৰা গুড়ি, ধনিয়া গুড়ি, গৰম মছলা গুড়ি আৰু ৰঙা জলকীয়া গুড়ি অকণমান দি লৈছোঁ। লৈ মই এতিয়া তাত আলু এটা ডাঙৰকৈ কাটি এনেকৈ দি লৈছোঁ আৰু লগতে মই চিকেনখিনিও দি দিছোঁ। এতিয়া এইখিনি মই ধুনীয়াকৈ ফ্ৰাই কৰি লৈছোঁ। কিছু সময় ঢাকনি দি মাজে মাজে লৰাই দিছোঁ আৰু ধুনীয়াকৈ এইখিনি এনেকৈ ফ্ৰাই কৰি দিছোঁ। এয়া দেখিছে নহয়, একেবাৰে সহজ। এইখিনি ফ্ৰাই কৰা হোৱাৰ পিছত মই ইয়াতে অকণমান পানী দি লৈছোঁ। এয়া চাওক, এনেকৈ পানী দিছোঁ আৰু এইখিনি মই কিছু সময় উতলিবলৈ দিছোঁ। কিছু সময় উতলাৰ পিছত যেতিয়া আলু বইল হৈ গৈছে, চিকেনটো বইল হৈ গৈছে, তেতিয়া মই ইয়াতে দিছোঁ ধনিয়া পাত, কেঁচা ধনিয়া পাত অকণমান কাটি দিছোঁ। এয়া চাওক, আমাৰ চিকেন ৰেডি হৈ গ'ল। যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ আশা ৰাখিলোঁ। বাই বাই।